Hello viewers, welcome back to my channel. তো আপোনালোকে তো গম পায় মই বৰ্তমান গুৱাহাটীত আছো আৰু এতিয়া মই গৈ আছো শংকৰদেৱ কলাক্ষেত্ৰ আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিটো দৃশ্য মই আপোনালোকক দেখাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু মোৰ লগত থাকিব মইনা আৰু আমাৰ ধুনুমা। আপোনালোকে ভিডিঅ'টো চাব, বহুত ভাল পাব। আবিজা বিজা আবিজা এটি দেখতা দুপৰীয়াৰ আহাৰ আমি পাকঘৰত কৰিলোঁ আৰু পাকঘৰত কৰি আমি আহিলোঁ কলাক্ষেত্ৰ আৰু এইখন হৈছে কলাক্ষেত্ৰৰ মেইন গেট আৰু ইয়াৰ পিছতে আমি যাম ভিতৰলৈ আৰু ভিতৰৰ পৰা সম্পূৰ্ণ কলাক্ষেত্ৰৰ দৃশ্যবিলাক আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিম। আমি আহিলোঁ কলাক্ষেত্ৰ পাইছোঁ। ধনুমা মই আৰু এতিয়া মইনা আমি সবে মিলি আহিছোঁ কলাক্ষেত্ৰ চাব। ইয়াতে বৰ্তমান পানী নাই, আগতে পানী থাকিলে ধুনীয়াকৈ ডিজাইন দেখালে হয়। আপোনালোকক ডিজাইনবিলাক দেখুৱাব পৰা নাই। ইয়াতো পানী আছিল আগতে, এতিয়া পানী নাই, বৰষুণ দিয়াই নাই। বৰষুণ নিদিলে পানী ক'ৰ পৰা আহিব। আৰু ভিতৰত বহুত ধুনীয়া ধুনীয়া মটৰ আছে, আপোনালোকক দেখুৱাওঁ। এইবিলাক মটৰ আপোনালোকে হাঁহ বুলি নাভাবিব। আৰু বহুতো চিনাৰী আছে, ইয়াৰ পৰা আপোনালোকক দেখুৱাব চেষ্টা কৰি থাকিম। ইয়াত চাওক আপোনালোকে। আৰু আমাৰ ধুনুমা এইটো পাপাক চাই আছে। পাপা কি কৈ আছে? এতিয়া আমি গৈ আছোঁ পূৰ্বজ্যোতি সংগ্ৰহালয়ত, য'ত অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ সাজপাৰ আৰু সিহঁতৰ জীৱন যাপন আৰু বিভিন্ন কলা কৃষ্টিৰ আকৃতি ইয়াতে দাঙি ধৰিছে।
এয়া হৈছে সাঁচি পাথৰ পুথি আৰু সাঁচি পাথৰ পুথি দেখাৰ অভিজ্ঞতা মোৰ শংকৰদেৱ কলাক্ষেত্ৰৰ দাহিয়ে হ'ল। আপোনালোকে বাৰু আগতে দেখিছিল নে এই সাঁচি পাথৰ পুথি? যদি দেখিছিল কমেন্ট কৰি নিশ্চয় জনাব। হেল্ল', আপুনি ইয়াত কি কৰি আছে? মই বহুত টাইম খোজকাঢ়ি বহুত বস্তু চাই ভাগৰি গৈছে আৰু এতিয়া একদম ধুনীয়াকে পাপাৰ কোচত শুই আছে। আমি বহুত টাইম ঘূৰিলোঁ শংকৰদেৱ কলাক্ষেত্ৰ আৰু ইয়াত ধনুমা আমাৰ ধনুমা বহুত টাইমলৈকে শুই আছিল। এতিয়া ধনুমা উঠিল। এতিয়া আমি ইয়াৰ পৰা যাম। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। আপোনালোকে ভিডিঅ'টো চাই কেনে ক'লে কমেণ্ট কৰি নিশ্চয় জনাব। ইয়াৰ পিছত আৰু নেক্সট ভিডিঅ' আহিব গুৱাহাটীৰ বহুত ধুনীয়া ভিডিঅ'। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'বিলাক চোৱাৰ কাৰণে, আৰু যদি আগতে ছাবস্ক্ৰাইব কৰা আছে তেতিয়াহ'লে অপেক্ষা কৰি থাকিব নেক্সট ভিডিঅ'ৰ কাৰণে।